কৌতুক বাতৰি এয়া আকাশবাণী ডিব্ৰুগড় খন্তেক পিছতে দিনৰ 3:30 মিনিটৰ লগে লগে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী বাতৰি পঢ়িছে লিলি দাস মালিকে। মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই কৈছে অসম আৰু অৰুণাচলৰ সীমান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। এই বৰষুণৰ ফলত বগী নদীৰ এটা অংশ মাথাউৰি উটুৱাই নিয়ে। এই মাথাউৰি উটুৱাই নিয়াৰ পিছত 172টা ভেকুলীৰ মৃত্যু হৈছিল বাতৰি প্ৰকাশ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভেকুলীকেইটাক প্ৰতিটো পৰিয়াললৈ 1,50,000 এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱালে এই কথা উল্লেখ কৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী উকৰাম উদবী সিং, অৰুণাচলৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ লগত এই কথা জানিবলৈ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায় বিজয়নে এই কথা উল্লেখ কৰি জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ফুমিয়াই কিছুবা আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্ৰী আব্দুল ছাত্তাৰ লগত কাইলৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। আমাৰ বাতৰি এতিয়ালৈ শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:05। নমস্কাৰ।